বাট ফৰেভাৰ লিভিং প্ৰডাক্টটো যদি পলাই গুচি যায় তেতিয়া আমাৰ কি হ'ব আচ্ছা সো এইটো কুৱেশ্যন তোমাৰো আহি আছে মাইণ্ডত সো লাষ্ট যোনটো ভিডিঅ' আছিলে সেইটো ভিডিঅ'ত আমি ডিছকাছ কৰিছিলোঁ ফৰেভাৰ লিভিং প্ৰডাক্টৰ বিষয়ে যে ৰিয়েল হয় নে ফেক হয় বাট সেই ভিডিঅ'টো চোৱাৰ পিছত তোমাৰ মাইণ্ডত এটা কুৱেশ্যন আহিলে যে ফৰেভাৰ লিভিং প্ৰডাক্টৰ প্ৰফাইলটোৰ বিষয়ে সো তুমি যদি ফৰেভাৰ লিভিং প্ৰডাক্টৰ কাম ষ্টাৰ্ট কৰিবলৈ কাৰণে আহিছা বা শিকি আছা কাৰোবাৰ লগত বা তুমি অলৰেডি কাম ষ্টাৰ্ট কৰিলা তো এই ভিডিঅ'টো তোমাৰ কাৰণে বহুত জৰুৰী হয় কাৰণ তুমি ফৰেভাৰ লিভিং প্ৰডাক্টৰ প্ৰফাইলটোৰ বিষয়ে নজনাকে তুমি কেতিয়াও বিজনেছত গ্ৰ' কৰিব নোৱাৰিবা যদি ষ্টাৰ্ট কৰিব লৈছা বা ষ্টাৰ্ট কৰিলা অলৰেডি সো এই ভিডিঅ'টো সম্পূৰ্ণ তোমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট সো ভালকৈ মনোযোগ দি লাষ্টলৈকে চাবা আৰু জানাই আধা আধৰুৱা জ্ঞান বিপদ হয় সো কৃষ্ণমণি দিছ চাইড তো তোমালোকক মই শিকাবলৈ গৈ আছোঁ আজি ফৰেভাৰ লিভিং প্ৰডাক্টৰ প্ৰফাইলটোৰ বিষয়ে সো লেটছ কপি পেন উলিয়াই লোৱা ভালকৈ ডিষ্ট্ৰিকশ্যন নথকা জেগাত বহি লোৱা যাতে তুমি ভালকৈ গোটেইখিনি কথা বুজি পাই যোৱা তুমি জানানে যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ বিগেষ্ট মেনুফেকচাৰ এণ্ড ডিষ্ট্ৰিবিউটৰ এল'ভেৰা কোম্পানীটো কি হয় ফৰেভাৰ লিভিং প্ৰডাক্ট যোনটো বিষয়ে আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ আৰু সেইটো কাৰণে ফৰেভাৰ লিভিং প্ৰডাক্টক দ্য এল'ভেৰা কোম্পানী বুলিও কোৱা হয় তো ফৰেভাৰ লিভিং প্ৰডাক্ট ষ্টাৰ্ট হৈছিলে 1978ত 13 মে' তাৰিখে য'ত নেকি আমেৰিকাৰ এখন চহৰৰ পৰা এৰিজোনাৰ পৰা আৰু ইয়াৰে ফাউণ্ডাৰ আছিলে মিষ্টাৰ ৰেক মৰ্গেন ছাৰ My name is Rex Mon, and I am forever. এটা তেখেতৰ এটা ভিজন আছিলে সবকে হেল্ডি কৰি ৰখা আৰু ৱেলডি কৰি ৰখা সো ফৰেভাৰ লিভিং প্ৰডাক্ট ষ্টাৰ্ট হৈছিলে এটা এল'ভেৰা গছৰ পৰা এজোপা এল'ভেৰা গছৰ পৰা আৰু সেই এল'ভেৰা গছজোপাই তেখেতে দেখিলে যে এল'ভেৰা গছজোপাটো বহুত বছৰ ধৰি বহুত মানুহক হেল্প কৰি আছে সুস্বাস্থ্য কৰিবলৈ কাৰণে বাট এল'ভেৰা বহুত হাজাৰ প্ৰজাতি থাকে বাট তাৰে ভিতৰত এনেকুৱা এবিধ প্ৰজাতিত তেওঁ বাছি উলিয়াইছিলে যোনবিধ প্ৰজাতি আটাইতকৈ বেষ্ট আৰু সেইবিধ প্ৰজাতিয়ে আজি বহুত মানুহক সুস্বাস্থ্য কৰি ৰখাত সহায় কৰি তুলিছে তো এতিয়া আমি যদি চাবলৈ যাওঁ 1978ৰ পৰা ধৰি পিনে আজি 2026 চন তো 1978ৰ পৰা 2026 চনলৈকে হয় 48 ইয়াৰ্ছ মানে মোৰ পেৰেণ্টছৰ সমান বয়সৰ এটা কোম্পানী সো ভাবিছোঁ ইমান ডাঙৰ এটা পুৰণা কোম্পানী হয় যোনটো কোম্পানীত তুমি কাম শিকিবলৈ আহিছা কামৰ বিষয়ে জানিবলৈ আহিছা তো ফৰেভাৰ লিভিং প্ৰডাক্ট এতিয়া কিমানকেইখন দেশত চলি আছে সো চোৱা অকল আমেৰিকাতে ইণ্ডিয়াতে চলি থকা নাই জানা ফৰেভাৰ লিভিং প্ৰডাক্ট কিমান দেশত চলি আছে আমাৰ পৃথিৱীত কিমানখন দেশ আছে 195 ৰিকগনাইজ দেশ আছে তুমি গুগল কৰি চাব পাৰা 195খন ৰিকগনাইজ দেশৰ ভিতৰত 160খনতকৈ অধিক দেশত ফৰেভাৰ লিভিং প্ৰডাক্টে কাম কৰি আছে মানে যিকেইখন দেশৰ বিষয়ে তুমি জিঅ'গ্ৰাফি কিতাপত শুনা নাই আজিলৈকে সেইখন দেশত গৈও ফৰেভাৰ লিভিং প্ৰডাক্টে কাম কৰি আছেগে এটা লেভেল আছে যোনটো নেকি তুমি মাৰ্কেটিং প্লেন পঢ়োঁতে শিকিছিলা এছিষ্টেণ্ট ছুপাৰভাইজাৰ সেই লেভেলটো কোৱালিফাই কৰাৰ পিছত তুমি 160খনতকৈ অধিক দেশত বিজনেছ গ্ৰ' কৰিব পাৰা বিজনেছ ডেভেলপমেণ্ট কৰিব পাৰা তো তুমি অকল অসমতে বহি পিনে গোটেই ৱৰ্ল্ড ৱাইড বিজনেছ কৰিব পাৰা তো দেখিলা তো ফৰেভাৰ লিভিং প্ৰডাক্ট 160খনতকৈ অধিক দেশত কাম কৰি আছে গ্ল'বেলি তুমি বিজনেছ কৰিব পাৰা ইয়াতে তো এতিয়া ফৰেভাৰ লিভিং প্ৰডাক্ট ইণ্ডিয়াত কেনেকৈ আহিছিলে ইণ্ডিয়াত কিমান চনত আহিছিলে ফৰেভাৰ লিভিং প্ৰডাক্ট ইণ্ডিয়াত এপ্ৰিল মাহত 2000 চনত আহিছিলে ইণ্ডিয়াত এতিয়া ইণ্ডিয়াৰ যোনটো মেইন অফিচ আছে সেইটো হ'ল মুম্বাই বাৰাণ্ডা বুলি এখন জেগা আছে তো তাতে আমাৰ হেড অফিচ হৈছে ফৰেভাৰ লিভিং প্ৰডাক্টৰ আৰু জানা ফৰেভাৰ লিভিং প্ৰডাক্টৰ যিমানবিলাক হেড কোৱাৰ্টাৰ আছে হেড অফিচ আছে প্ৰত্যেকখন দেশত তো সবৰে দেশতে যোন নেকি অফিচ থাকে অফিচটো ফৰেভাৰ নিজে অ'ন কৰে মানে কোনো ৰেণ্টত লৈ পিনে নাথাকে সেই মাটিটুকুৰা নিজৰ বিল্ডিংটো নিজৰ ফৰেভাৰ তো ভাবিছোঁ যিমানবিলাক হেড কোৱাৰ্টাৰ আছে চবখিনি ফৰেভাৰৰ নিজৰ মাটিত আছে আমাৰ ইণ্ডিয়াত 20টাতকৈ অধিক RDO আছে RDO মানে ৰিজনেল ডিষ্ট্ৰিবিউশ্যন অফিচ আমাৰ নৰ্থ ইষ্টত দুটা আছে এটা শ্বিলঙত আছে আৰু এটা গুৱাহাটীত আছে গুৱাহাটীত তোমালোকে আহিলে গম পোৱা চিটি চেণ্টাৰৰ নাম শুনালৈকে চবেই গম পাই যে জেগাটো হয়নে GS ৰোড তো চিটি চেণ্টাৰৰ সম্পূৰ্ণ অপজিট চাইডে এটা গলিত সোমাই গ'লে তুমি ফৰেভাৰ লিভিং প্ৰডাক্টৰ অফিচটো পাবা সো তোমালোকে যদি গুৱাহাটীত থাকা গুৱাহাটীৰ হয় তাহলে ভিজিট কৰিব পাৰা কোনো ধৰণৰ পইচা নালাগে সোমাবলৈ কাৰণে সো ফৰেভাৰ লিভিং প্ৰডাক্টৰ আটাইতকৈ ডাঙৰ USP মানে আজি 50 বছৰ হ'বলৈ গৈ আছে কোম্পানীটো সো কোম্পানীটো কিয় ইমান বছৰৰ পৰা চলি আছে সো তাৰ কাৰণে প্ৰডাক্টৰ কোৱালিটি আছে তো প্ৰডাক্টৰ কোৱালিটি থকাৰ কাৰণে আজি ফৰেভাৰ লিভিং প্ৰডাক্টটো ইমান বছৰ ধৰি পিনে চলি আছে বাট ফৰেভাৰ প্ৰডাক্টৰ কোৱালিটি কেনেকৈ আহে কাৰণ এইটো কাৰণে যে ফৰেভাৰ লিভিং প্ৰডাক্টটো হৈছে এটা ভাৰ্টিকেলি ইণ্টিগ্ৰেটেড কোম্পানী হয়
বুজা নাই প্ৰথমবাৰ শুনিলা ৱৰ্ডটো সো ভাৰ্টিকেলি ইন্টিগ্ৰেটেড মানে কি ফৰএভাৰ লিভিং প্ৰডাক্টে কোনো থাৰ্ড পাৰ্টি কোম্পানীৰ লগত টাইপ হৈ পিনে কাম নকৰে মানে ফৰএভাৰ খেতিৰ পৰা আৰম্ভ কৰি যিমানখিনি প্ৰসেছ হয় প্ৰডাক্টটো বনাওঁতে টেষ্টিং কৰোঁতে সবখিনি চাফা কৰোঁতে ট্ৰান্সপৰ্টেশ্যনত তোমাৰ ঘৰত পোৱালৈকে যিমানখিনি প্ৰসেছ থাকে গোটেই প্ৰসেছ কোনে কৰে ফৰএভাৰ লিভিং প্ৰডাক্টে নিজে কৰে সো সেইটো প্ৰসেছকে কোৱা হয় ভাৰ্টিকেলি ইন্টিগ্ৰেটেড বুলি এতিয়া তাৰ কাৰণে কি হয় ফৰএভাৰ প্ৰডাক্টত কোৱালিটি কমি নাযায় কিছুমান কোম্পানী কি কৰে থাৰ্ড পাৰ্টিৰ পৰা বস্তু লয় আৰু নিজে মেনুফেকচাৰ কৰে বা বেলেগৰ পৰা মেনুফেকচাৰ কৰি ব্ৰেণ্ডিং কৰি পিনে বজাৰত আনে বাট ফৰএভাৰে তেনেকুৱা নকৰে সো সেইটো কাৰণে ফৰএভাৰ লিভিং প্ৰডাক্টৰ কোৱালিটি বেষ্ট হয় সো নিহন্দে তুমি ফৰএভাৰ লিভিং প্ৰডাক্ট ইউজ কৰিব পাৰা সো বুজি পালা ভাৰ্টিকেলি ইন্টিগ্ৰেটেড মানে কি ফৰএভাৰ মেইনলি এলোভেৰা আৰু বি হানি প্ৰডাক্টৰ মেনুফেকচাৰ আৰু ডিষ্ট্ৰিবিউট কৰে আৰু জানা ফৰএভাৰে পৃথিৱীৰ 85% বজাৰ কেপচাৰ কৰি থৈছে এলোভেৰা আৰু বি হানি প্ৰডাক্টত মানে এটা মনোপলি ক্ৰিয়েট কৰি থৈছে আৰু মই প্ৰথমতে কৈছিলোঁ যে ফৰএভাৰে 85%কৈ অধিক পৃথিৱীৰ যিমানখিনি খেতি হয় এলোভেৰা তাৰ ভিতৰত 85% খেতি অকলেই কৰে সো নাম্বাৰ তুমি জানিব লাগিলে আচৰিত হৈ যাবা সো আমাৰ অসমীয়া ভাষাত যদি কওঁ মই প্ৰায় 23ৰ পৰা 24,000 বিঘা মাটিত অকলে এলোভেৰা ফৰএভাৰে এলোভেৰা খেতি কৰে আৰু তাতে এলোভেৰা গছ প্ৰায় তোমাৰ মানে 40 মিলিয়ন এলোভেৰা গছৰ সদায় প্ৰত্যেক বছৰে থাকে তো ভাবিব পাৰা কিমান ডাঙৰ এটা হিউজ এলোভেৰা খেতি কৰি আছে ফৰএভাৰ লিভিং প্ৰডাক্ট সো এতিয়া ক'বা দাদা ইমানখিনি লাগে বাৰু ঠিক আছে বাট ফৰএভাৰ লিভিং প্ৰডাক্টটো যদি পলাই গুচি যায় তেতিয়া আমাৰ কি হ'ব আচ্ছা সো এইটো কুৱেশ্যন তোমাৰো আহি আছে মাইণ্ডত সো ফৰএভাৰ লিভিং প্ৰডাক্টটো পলাই কিয় যাব এটা আমি এতিয়া ডিছকাছ কৰিম যে ফৰএভাৰ লিভিং প্ৰডাক্টটো ফাইনেন্সিয়েলি কিমান ষ্ট্ৰং হ'ব পাৰে সো ফৰএভাৰ লিভিং প্ৰডাক্টটো জানো এটা ডেপ ফ্ৰী কোম্পানী হয় ডেপ মানে ধাৰ লোন তো ফৰএভাৰ লিভিং প্ৰডাক্টে আজিলৈকে 1 টকা পইচা লোন লোৱা নাই 1 টকা এটা পইচা লোন লোৱা নাই ফৰএভাৰ লিভিং প্ৰডাক্ট কোম্পানী আৰু বেলেগ কোম্পানী থাকে ধাৰ লোনত পুট খাই থাকে কিন্তু ফৰএভাৰ নামত আজিলৈকে তুমি 1 টকা পইচা লোন নোপোৱা আৰু মই প্ৰথমতে কৈছোঁ ফৰএভাৰ লিভিং প্ৰডাক্টৰ নিজৰ যিবিলাক মেইন অফিচ আছে হেডকোৱাৰ্টাৰ্ছ আছে সব হেডকোৱাৰ্টাৰ নিজে ওন কৰে নিজৰ মাটিত আছে আৰু ফৰএভাৰ লিভিং প্ৰডাক্টৰ বছৰীয়া টাৰ্ণঅভাৰ কিমান জানা প্ৰায় $3 বিলিয়ন $3 বিলিয়ন আমাৰ ইণ্ডিয়ান ৰুপিছত হ'ব তোমাৰ প্ৰায় 25 কোটি টকা 25 বা 30,000 কোটি 25 কোটি টকা নহয় 25 বা 30,000 কোটি টকা ফৰএভাৰে এনুৱেলি টাৰ্ণঅভাৰ কৰি আছে আমাৰ ইণ্ডিয়াতে প্ৰায় 500 পৰা 1000 কোটি টকালৈকে টাৰ্ণঅভাৰ কমপ্লিট হয় প্ৰত্যেক বছৰে তো বছৰৰ এনুৱেল যদি ৰিপৰ্টত আমি চাওঁ তাৰ উপৰিও ফৰএভাৰ লিভিং প্ৰডাক্টৰ নিজৰ লাক্সাৰী ৰিজৰ্ট আছে নিজে অন কৰে তো প্ৰায় 60খনতকৈ অধিক লাক্সাৰী ৰিজৰ্ট হোটেল আছে আৰু তাৰ উপৰিও ফৰএভাৰ লিভিং প্ৰডাক্ট ভাবিছোঁ ইমান বছৰৰ পৰা চলি আছে কিয় চলি কাৰণ ফৰএভাৰ লিভিং প্ৰডাক্ট এটা ষ্ট্ৰং ফাউণ্ডেশ্যন আছে মেইনলি ফৰএভাৰ লিভিং প্ৰডাক্টৰ মেইন ভাল যোনটো বস্তু হ'ল সেইটো হ'ল প্ৰডাক্ট ফৰএভাৰ লিভিং প্ৰডাক্টৰ বিষয়ে নলেজ হ'লে তুমি গম পাবা যে ফৰএভাৰ লিভিং প্ৰডাক্টৰ পাৱাৰ কিমান আছে সো ইমানখিনি সম্পত্তি থকাৰ পাছত ইমানখিনি এনুৱেলি টাৰ্ণঅভাৰ হোৱাৰ পিছত তোমাৰ সেই অকণমান পইচা লৈ কিনে ফৰএভাৰ লিভিং প্ৰডাক্ট পলাই যাব বুলি ভাবিছা সো সেইটো মনৰ পৰা আঁতৰাই দিয়া যে ফৰএভাৰ লিভিং প্ৰডাক্ট পলাই যাব বুলি বাট তুমি কাৰ লগত শিকিছা সেই মানুহজন যদি পলাই নাযায় তেতিয়া অবভিয়াছলি ফৰএভাৰ লিভিং প্ৰডাক্ট সদায় তোমাৰ লগতে আছে ইয়াৰ উপৰিও ফৰএভাৰৰ ওচৰত বহুতকেইখন ইণ্টাৰনেশ্যনেল চাৰ্টিফিকেট আছে আমাৰ ইণ্ডিয়াৰ চাৰ্টিফিকেটখনতো আছেই ফাৰ্চি হওক বা ডাইৰেক্ট চেলিং কাউন্সিলিঙৰ চাৰ্টিফিকেটেই হওক বাট ফৰএভাৰ লিভিং প্ৰডাক্টৰ ওচৰত যিখন ইণ্টাৰনেশ্যনেল চাৰ্টিফিকেট আছে সেইকেইখন আটাইতকৈ ডাঙৰ প্ৰমাণ কৰি দেখায় যে ফৰএভাৰ লিভিং প্ৰডাক্টত এটা জেনুইন আৰু তাৰ লগতে শুদ্ধ 100% বিশুদ্ধ ফৰএভাৰ প্ৰডাক্ট সো প্ৰথম মেইন যোনখন চাৰ্টিফিকেট হ'ল সেইখন হ'ল IASC চাৰ্টিফিকেট মানে ইয়াৰ ফুল ফৰ্ম হ'ল ইণ্টাৰনেশ্যনেল এলো সায়েন্স কাউন্সিলৰ চাৰ্টিফিকেটখন যোনখন চাৰ্টিফিকেটে প্ৰমাণ কৰে যে ফৰএভাৰৰ লগত অনলি 100% এলোভেৰাৰ প্ৰডাক্ট আছে এলোভেৰাৰ লগত কোনো ধৰণৰ মিক্স একো নাই সো এইটো 100% এলোভেৰা বুলি এখন চাৰ্টিফিকেটখনে তোমাক প্ৰমাণ কৰি দেখায় এণ্ড তাৰ ওপৰত আছে কোচাৰ ৰেটিং মানে কি ইয়াতে কোনো ধৰণৰ কেমিকেল বা ভেজাল বস্তু নাই ইয়াৰ পিছত আৰু এখন চাৰ্টিফিকেট হ'ল যোনখন নেকি ইছলামিক দেশসমূহৰ কাৰণে হয় বা মুছলমানসকলৰ কাৰণে হয় মানে হালাল চাৰ্টিফিকেট তো এই হালাল চাৰ্টিফিকেটখন হ'লে মানে ইছলামিকসকলে এইটো বুজায় যে এইটো প্ৰডাক্টটো এটা পবিত্ৰ প্ৰডাক্ট হয় যিটো নেকি ব্যৱহাৰ হোৱাকৈ যোগ্য হয় আৰু তাৰ উপৰিও নিশ্চিন্ত মনে প্ৰডাক্টটো ব্যৱহাৰ কৰিব পাৰে সো হালাল চাৰ্টিফিকেটখন তোমালোকে শুনিছা চাগে নিশ্চয় সেইটো ইছলামিক দেশসমূহৰ কাৰণে ব্যৱহাৰ কৰা যায় ইয়াৰ উপৰিও আৰু বহুত কেইখন চাৰ্টিফিকেট আছে ফৰএভাৰৰ ওচৰত
তো তুমি যেতিয়া ফৰএভাৰ প্ৰডাক্টৰ বিষয়ে নলেজ ল'বা তেতিয়া মই ফৰএভাৰ চাৰ্টিফিকেটৰ বিষয়ে আৰু ভালকৈ মই এক্সপ্লেইন কৰিম সো এতিয়া প্ৰায়খিনি কথা মই এক্সপ্লেইন কৰি দিলোঁ বাট তুমি যদি ফৰএভাৰ প্ৰফাইলটোৰ বিষয়ে জানিবলৈ আৰু বেছিকৈ মন আছে তেনেহ'লে তুমি কমেণ্ট কৰি মোক জনাবা এণ্ড ইয়াৰ ওপৰত এটা ভিডিঅ' দি থৈছোঁ সেই ভিডিঅ'টোত তুমি ক্লিক কৰি চাব পাৰা ফৰএভাৰ মাৰ্কেটিং প্লেনটোৰ বিষয়ে মানে এছিষ্টেণ্ট ছুপাৰভাইজাৰ লেভেল কোৱালিফাই কৰাৰ পিছত বা ফৰএভাৰত কাম ষ্টাৰ্ট কৰাৰ পিছত ইনকাম কিমান আহে বাকী তোমাৰ যদি কিবা ভিডিঅ' ৰিকুৱেষ্ট আছে তেনেহ'লে কমেণ্ট কৰি জনাবা অবভিয়াছলি সেইটোৰ ওপৰত ভিডিঅ' বনাবলৈ ট্ৰাই কৰিম কিবা কনফিউজন থাকিলে কমেণ্ট কৰিবা বাকী চেনেলটোত আহিছে যেতিয়া কমেণ্ট কৰি গ'লে মানে বেছি মটিভেট হওঁ ভিডিঅ' বনাবলৈ কাৰণে ঠিক আছে চ' কমেণ্ট কৰি যাবা আৰু আজিলৈ ইমানেই বাকী নেক্সট ভিডিঅ'ত লগ পাম There are no shortcuts to success in our business. Of course, the speed at which we reach certain levels may vary, but the fundamental principles remain unchanged and will remain unchanged as we continue our journey over the next 4 decades and longer.